মই আজি এটা বিশেষ কথালৈ আপোনালোকৰ সন্মুখলৈ আহিলো। মোৰ এটি গীতক লৈ বৰ্তমান বহুত বিতৰ্ক চলি আছে, যিটো গীত অজয় ফুকন তেখেতে মোৰ অনুমতি নোলোৱাকৈ থিয়েটাৰত দি দিছে। আৰু সেই সন্দৰ্ভত মই তেখেতক কল কৰিছিলোঁ। মই ভদ্ৰ ভাষাৰে তেখেতক কথাখিনি কৈ আছিলোঁ, আলোচনা কৰি আছিলোঁ, কিন্তু তেখেতে বহুত বেয়া ব্যৱহাৰ কৰিছিল মোৰ লগত। সেইখিনি কথা সকলোৱে আপোনালোকে গম পায় আৰু শুনিছে। আৰু যোৱা 11 অক্টোবৰত মই অনুষ্ঠান কৰি থাকোঁতে কিছুমান সাংবাদিকে মোক হঠাৎ কুৱেশ্যন কৰিছিল আৰু মই উত্তৰত কৈছিলোঁ যে কোনোবা এজনে মোক ভাবুকি দিছে, সেইবুলি সি মোক সঁচাকৈ প্ৰসাৰ নকৰে বা মোক আঘাত নকৰে। সেইখিনি বিশ্বাস মোৰ মানৱতাৰ ওপৰত আছে। আৰু কোনোবাই যদি ভুল কৰে, সেই ভুলৰ আত্ম উপলব্ধি যদি নিজে কৰিব পাৰে, তাতকৈ শ্ৰেষ্ঠ একো নহয়। মই সেইখিনি কথাই আপোনালোকৰ ওচৰত ক'ব খুজিছিলোঁ বা বুজাব বিচাৰিছিলোঁ, কিন্তু হয়তো মই আপোনালোকক বুজাব পৰা নাই আৰু আপোনালোকে বুজি পোৱা নাই সেইকাৰণে। আৰু সেইকাৰণে আপোনালোকে মোক বহুত ভুল বুজিছে যে মই অজয় ফুকন তেখেতৰ পৰা টকা লৈছোঁ আৰু মই তেখেতৰ লগত মেনেজ কৰিছোঁ এই গীতক লৈ। কিন্তু এইটো একদম ভুল ধাৰণা। মই তেখেতৰ পৰা কোনো ধৰণৰ টকা লোৱা নাই আৰু মেনেজো হোৱা নাই। গতিকে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ, আপোনালোকে নিজেই বিবেচনা কৰিব, মই শুদ্ধ নে মই ভুল, এইখিনি আপোনালোকৰ ওপৰত কৰিব। মই শুদ্ধ নে মই ভুল, এইখিনি আপোনালোকৰ ওপৰত আশা ৰাখিলোঁ। মই আজি এটা বিশেষ কথালৈ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। মোৰ এটি গীতক লৈ বৰ্তমান বহুত বিতৰ্ক চলি আছে, যিটো গীত অজয় ফুকন তেখেতে মোৰ অনুমতি নোলোৱাকৈ থিয়েটাৰত দি দিছে। আৰু সেই সন্দৰ্ভত মই তেখেতক কল কৰিছিলোঁ। মই ভদ্ৰ ভাষাৰে তেখেতক কথাখিনি কৈ আছিলোঁ, আলোচনা কৰি আছিলোঁ, কিন্তু তেখেতে বহুত বেয়া ব্যৱহাৰ কৰিছিল মোৰ লগত। সেইখিনি কথা সকলোৱে আপোনালোকে গম পায় আৰু শুনিছে। আৰু যোৱা 11 অক্টোবৰত মই অনুষ্ঠান কৰি থাকোঁতে কিছুমান সাংবাদিকে মোক হঠাৎ কুৱেশ্যন কৰিছিল আৰু মই উত্তৰত কৈছিলোঁ যে কোনোবা এজনে মোক ভাবুকি দিছে, সেইবুলি সি মোক সঁচাকৈ প্ৰসাৰ নকৰে বা মোক আঘাত নকৰে। সেইখিনি বিশ্বাস মোৰ মানৱতাৰ ওপৰত আছে। আৰু কোনোবাই যদি ভুল কৰে, সেই ভুলৰ আত্ম উপলব্ধি যদি নিজে কৰিব পাৰে, তাতকৈ শ্ৰেষ্ঠ একো নহয়। মই সেইখিনি কথাই আপোনালোকৰ ওচৰত ক'ব খুজিছিলোঁ বা বুজাব বিচাৰিছিলোঁ, কিন্তু হয়তো মই আপোনালোকক বুজাব পৰা নাই আৰু আপোনালোকে বুজি পোৱা নাই সেইকাৰণে। আৰু সেইকাৰণে আপোনালোকে মোক বহুত ভুল বুজিছে যে মই অজয় ফুকন তেখেতৰ পৰা টকা লৈছোঁ আৰু মই তেখেতৰ লগত মেনেজ কৰিছোঁ এই গীতক লৈ। কিন্তু এইটো একদম ভুল ধাৰণা। মই তেখেতৰ পৰা কোনো ধৰণৰ টকা লোৱা নাই আৰু মেনেজো হোৱা নাই। গতিকে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ, আপোনালোকে নিজেই বিবেচনা কৰিব, মই শুদ্ধ নে মই ভুল, এইখিনি আপোনালোকৰ ওপৰত কৰিব। মই শুদ্ধ নে মই ভুল, এইখিনি আপোনালোকৰ ওপৰত আশা ৰাখিলোঁ।